আৰু ভালে থাকক। তো মই ভিডিঅ' দিব পৰা নাছিলোঁ বহুত দিন হ'ল, মানে কিহৰ কাৰণে ভিডিঅ' দিব পৰা নাই সেইটো ক'ব নোৱাৰোঁ, কিন্তু মোৰ কিবা এটা মানে তিনিদিন কিবা এটা কামত গৈছিলোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই আৰু মানে অসুবিধা আছিল। তো আজি মই আপোনালোক কিবা দেখাবলৈ ওলাইছোঁ। তো আমি এতিয়া ক'ত আছোঁ চাওক, আমি ক'ত আছোঁ আপোনালোক কৈ আছোঁ। তো এই ফিল্ডটো যে দেখিছে এইটো ব্ৰিটিছৰ দিনত কি হয়, এইটো এয়াৰপৰ্ট হয়, মানে ইয়াতে ব্ৰিটিছৰ দিনৰ মানে এয়াৰপৰ্ট আছিলে, ইয়াতে মানে প্লেন কৰিছিল আৰু চাওক মানে এইটো যে দেখিছে ন সিভাগে চব মানুহ মানে খাই পেলালে, সেইকাৰণে কিমান ডাঙৰ হ'ব। তো আপোনালোক মই তলত যাই কিনে দেখাই আছোঁ। এইবিলাক চাওক মানে মানুহটো ঘৰে আছিল না, তো চব কিবাকে ঘৰে পানী মানে ধহে লৈ আহিছে, সেইকাৰণে বহুত অসুবিধা হয় মানুহবিলাকৰ। তো আমাৰ ঘৰলৈ আমি বুজি পালোঁ ইয়াতে মানে কেনেকুৱা ফিল হয়। তো মোৰ লগত আছে একবাৰ খাই গৈ ৰিপাই আমাৰ নমস্কাৰ দি দিছে। তো আপোনালোকৰ মই নদীৰ পানী দেখাই আছোঁ। তো মানে ইটোৱে প্ৰকাণ্ড বেকী নদী হয়। তো চাওক মানে কেনে কৰি মানে ধুই গৈছে। তো আৰু ভাই এইবিলাক চাওক পানীৰ কেনেকুৱা ধাৰ, ইয়াতে যোন কাবে পৰিব লাগে না, তো ই ক'ত যাই পাব দি একদম ওপৰত, আৰু মানে দটো বহুত আছে। তো এইবিলাক চাওঁ, ইটোৱে আমাৰ বেকী নদী হয়, আৰু ইয়াতে মানে এই তিনিদিন চোন ধাৰাসাৰ পানী পৰি আছে না, সেইকাৰণে একদম পানী বজাই হৈ গৈছে। তো এৰে পিছফালেও এটা নদী আছে, সেইটোও বেকী নদী হয়, কিন্তু এটি বেকী নদীৰ লেজা হয়। তো চাওক বেকী নদীৰ লেজাটোৱে ইমান ডাঙৰ, তেনেহ'লে আৰু বেকী নদীটো কিমান ডাঙৰ হ'ব। তো যোন ভিডিঅ'বিলাক ভাল লাগে না, তেনেহ'লে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ জৰুৰ কৰিব, আৰু লগতে কমেণ্ট বক্সতো কৈ দিব। ধন্যবাদ।